তো আজি আমি চাম টেলিত কেনেকৈ আমি ষ্টক গ্ৰুপটো ক্ৰিয়েশ্যন কৰোঁ মানে ইনভেণ্টৰী ইনফোত কেনেকৈ ষ্টক গ্ৰুপ কেনেকৈ ষ্টক কেটেগৰী কেনেকৈ ইউনিটছ অফ মেজৰ আৰু তোমাৰ কেনেকৈ ষ্টক আইটেম ক্ৰিয়েট কৰোঁ তো আমি যদি বিজনেছ এটাত কি কৰোঁ আমি ধৰিলোঁ এতিয়া বিজনেছ এটা কৰি আছোঁ সেই বিজনেছটোত কি হৈছে যদি আমাৰ কি আছে বিজনেছটোত আমাৰ প্ৰডাক্টটো কি কিহৰ বিজনেছ কৰিছোঁ কি কোম্পানী মাল ৰাখিছোঁ তাৰপিছত তোমাৰ কেটেগৰী কি বস্তু ৰাখিছোঁ কোন কোম্পানী কি কেটেগৰী বস্তু ৰাখিছোঁ তাৰপিছত তোমাৰ হ'ল আমি কোনটো গোদামত কিমান বস্তু আছে কোনটো কোম্পানী কি ষ্টক আইটেম আমি ৰাখিছোঁ সেই গোটেই পাৰ্টটো ক'ত আমি মেইনটেইন কৰিব লাগে ষ্টক ইনভেণ্টৰী ইনফো গতিকে আমি ইনভেণ্টৰী ইনফো যাবলৈ হ'লে প্ৰথমে ষ্টাৰ্টিং মই টেলিটো অন কৰিলোঁ তো টেলিটো অন কৰি টেলিত গ'লোঁ তো মোৰ 9ত দেখাই আছোঁ একো প্ৰব্লেম নাই তোমালোকে ইয়াৰ পিছত কৰিবা 9ত গ'লোঁ 9ত গৈ আমি কি কৰিম ইয়াত দেখিলোঁ গেট অফ টেলি ওলাই আছে তো গেট অফ টেলি ওলোৱাৰ আগতে আমি ফাৰ্ষ্ট এটা কাম কৰিব লাগিব যে আমি কোম্পানীটো আমি সিলেক্ট কৰিব লাগিব আমাৰ কোম্পানীটো কি সেই কোম্পানীটো আমি সিলেক্ট কৰিব লাগিব তো তাৰ কাৰণে আমি অল্টাৰ F3 দবাম তো অল্টাৰ F3 দবালোঁ দবাই দিয়াৰ লগে লগে সিলেক্ট কোম্পানী গ'লোঁ তো সিলেক্ট কোম্পানীত গৈ মই কি কৰিম ইয়াত কোম্পানী এটা মই কোম্পানীটো সিলেক্ট কৰিম ধৰিলোঁ মই কিবা এটা কোম্পানী মোৰ নাম দিয়া আছে তো মই ইয়ালৈ গ'লোঁ গৈ পেলাই সিলেক্ট কৰিম কিন্তু মই সিলেক্ট নকৰোঁ কেলৈ সিলেক্ট নকৰোঁ মোৰ অলৰেডি কোম্পানীটোৰ কৈছে ষ্টক আইটেম মই এণ্ট্ৰি কৰি থৈছোঁ সেইটো কাৰণে মই কি কৰিম নতুনকৈ কোম্পানী এটা ক্ৰিয়েট কৰি ল'ম তো তোমালোকে সিলেক্ট কৰিবা কিন্তু দেই তো ক্ৰিয়েট ডট যাম মই ক্ৰিয়েট কৰিম এইটো মই দেখুৱা নাই আগতে তোমালোকক দেখাইছোঁ সেইটো কাৰণে এইটো নাচালে হ'ব এতিয়া মই এস্কেপ মাৰিলোঁ কেলৈ এস্কেপ মাৰিলোঁ মই ইনভেণ্টৰী ইনফো স্ক্ৰীনখন ওলাই আছিলে সেইটো কাৰণে মই গেট অফ টেলি স্ক্ৰীন যাবৰ কাৰণে কি আছে এস্কেপটো দবালোঁ তো ইয়াত মোৰ আমি ষ্টকটো ক'ত মেইনটেইন কৰিম ইনভেণ্টৰী ইনফো তো একাউণ্টছ ইনফোত আমি কি আছে লেজাৰ ক্ৰিয়েট কৰিছিলোঁ এতিয়া আমি ইনভেণ্টৰী ইনফোত ষ্টকটো আমাৰ মানে বিজনেছৰ প্ৰডাক্টটো কি হ'ব আৰু কি আইটেম ৰাখিম কি কোম্পানী মাল ৰাখিম কোনটো গোদামত কিমান বস্তু থাকিব কেটেগৰী কি ৰাখিব লাগিব সেই ষ্টকটো কেনেকৈ মেইনটেইন কৰে আমি ক'ত ভৰাব লাগিব ইনভেণ্টৰী ইনফোত তো ইনভেণ্টৰী ইনফোত এণ্টাৰ প্ৰেছ কৰিবা প্ৰেছ কৰাৰ লগে লগে কি কৰিবা ফাৰ্ষ্ট আমি কি ভৰাব লাগিব ষ্টক গ্ৰুপটো ইয়াত কেইটামান পাৰ্ট আছে দেখিছানে ষ্টক গ্ৰুপ ষ্টক কেটেগৰী তো ইউনিটছ অফ মেজৰ ষ্টক আইটেম তো ফাৰ্ষ্ট আমি ভৰাম কি আছে ষ্টক গ্ৰুপ তো ষ্টক গ্ৰুপত এণ্টাৰ প্ৰেছ কৰিলোঁ কৰি দিয়াৰ লগে লগে ক্ৰিয়েটত যাব ক্ৰিয়েটত যোৱাৰ লগে লগে লিষ্টখন আহিব ইয়াত আমি ভাবিব লাগিব যে আমাৰ বিজনেছটো আমি যে কৰিব লৈছোঁ সেই বিজনেছটোৰ কি আছে প্ৰডাক্টটো কি হ'ব তো মই ইয়াত এটা এক্সাম্পল লৈ ল'ম ধৰিলোঁ আমাৰ যিটো প্ৰডাক্ট হ'ব সেই প্ৰডাক্টটো হৈছে অট'মোবাইলৰ এতিয়া অট'মোবাইল বুলি মই লিখি দিম অট'মোবাইল তো অট'মোবাইল লিখি পেলাই মই কি কৰিম এণ্টাৰ প্ৰেছ কৰিম তো এইটো আণ্ডাৰটো প্ৰাইমেৰী হ'ব তো এণ্টাৰ মাৰিব ঠিক আছে নেক্সট আমি কি ভৰাম আমি ডিচাইড কৰিলোঁ ধৰা অট'মোবাইলৰ আমাৰ বেলেগ ধৰণৰ প্ৰডাক্ট আছে তো আমি কি প্ৰডাক্ট ৰাখিম কেনেকুৱা টাইপৰ প্ৰডাক্ট ৰাখিম তো মই ইয়াত ডিচাইড কৰিলোঁ প্ৰথমে আমি ধৰা অট'মোবাইলৰ টু হুইলাৰ প্ৰডাক্ট ৰাখিম টু হুইলাৰ প্ৰডাক্ট ৰাখিলোঁ তো টু হুইলাৰ ভৰালোঁ তো টু হুইলাৰটো খালি আমি কি কৰিব লাগিব এই লিষ্টখনত আমি যে অট'মোবাইলটো ভৰাইছিলোঁ সেই অট'মোবাইলটো আমি চিলেক্ট কৰিব লাগিব আণ্ডাৰটো এই আণ্ডাৰত অট'মোবাইলটো চিলেক্ট কৰিবা ঠিক আছে চিলেক্ট কৰিলোঁ নেক্সট আমি কি কৰিম তো ফ'ৰ হুইলাৰ আমি দুটা টাইপৰ বস্তু ৰাখিম অট'মোবাইলৰ এটা হৈছে টু হুইলাৰ আৰু এটা হৈছে ফ'ৰ হুইলাৰ তো ফ'ৰ হুইলাৰ আমি ইয়াত ভৰাই দিলোঁ ফ'ৰ হুইলাৰ ভৰালোঁ তো ফ'ৰ হুইলাৰটো কি হৈছে এই লিষ্টখনৰ পৰা আমি কি কৰিম অট'মোবাইলটো চিলেক্ট কৰিম ঠিক আছে অট'মোবাইলটো আমি চিলেক্ট কৰিলোঁ এতিয়া আমি ডিচাইড কৰিব লাগিব যে আমি যে
প্ৰথমতে আমাৰ বিজনেছটো প্ৰডাক্টটো কি অট'মোবাইল আৰু আমি তাৰ ভিতৰত কেনেকুৱা টাইপৰ 2 হুইলাৰ আৰু 4 হুইলাৰ টাইপৰ বস্তু ৰাখিম মানে 2 হুইলাৰ প্ৰডাক্ট ৰাখিম আৰু 4 হুইলাৰ প্ৰডাক্ট ৰাখিম তো এতিয়া 2 হুইলাৰ কি কোম্পানীৰ মাল ৰাখিম ইয়াতে ভাব লাগিব কিন্তু তো কোম্পানীৰ নাম ইয়াতে কেট হয় ঠিক আছে তো এতিয়া মই অট'মোবাইল লৈছোঁ তোমালোকে যদি মোবাইল ল'লা তেতিয়া কি হ'ব মোবাইল হ'লহেঁতেন অট'মোবাইলৰ ঠাইত আণ্ডাৰটো প্ৰাইমেৰী হ'লহেঁতেন তাৰপিছত তোমালোকে কি কৰিবা ধৰিলোঁ নেক্সট কি কৰিলাহেঁতেন ধৰা কোম্পানীবোৰৰ নাম ভৰালাহেঁতেন যেন নকিয়া চামচাং LG ৰিয়েলমি ৰেডমি এইবোৰ আণ্ডাৰটো কি হ'লহেঁতেন মোবাইলৰ আণ্ডাৰ হ'লহেঁতেন ঠিক আছে এতিয়া মই কি কৰিম নেক্সট 2 হুইলাৰ মই কোম্পানীৰ নাম ভৰাম তো প্ৰথমতে মই ভৰালোঁ হিৰো তো হিৰো দিলোঁ এণ্টাৰ তো হিৰোটো এই ভৰাই দিয়াৰ লগে লগে আণ্ডাৰটোত আমি কি ভৰাম আণ্ডাৰ যে আহিছে এই হিৰোটো কি কোম্পানী 2 হুইলাৰ কোম্পানী নে 4 হুইলাৰ কোম্পানী এটা চিলেক্ট কৰিব লাগে লিষ্টখন আহিব তো 2 হুইলাৰ কোম্পানী তো 2 হুইলাৰটো চিলেক্ট কৰি দিবা এনেকৈ চিলেক্ট হ'ল নেক্সট আমি কি ভৰাম ধৰা বাজাজটো ভৰাবা এণ্টাৰ মাৰিবা এইটো কি হ'ব এইটো 2 হুইলাৰ চ' 2 হুইলাৰটো আমি কি হৈছে চিলেক্ট কৰিম ইয়াৰ পৰা এৰ'চিনকেইটাই মই কৈছোঁ প্ৰথমে তো এণ্টাৰ চিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰি দিবা ইয়াত আহি যাব 2 হুইলাৰ ঠিক আছে নেক্সট আমি কি ভৰাম ধৰা য়ামাহা তো য়ামাহা ভৰালোঁ আণ্ডাৰটো চেম 2 হুইলাৰ তো ইয়াৰ পৰা আমি চিলেক্ট কৰিম 2 হুইলাৰ ঠিক আছে 2 হুইলাৰ তাৰপিছত নেক্সট আমি কি ভৰাম ধৰিলোঁ মই TVS কোম্পানীবোৰৰ নাম ভৰাইছোঁ দেই TVS তো এণ্টাৰ মাৰিলোঁ এণ্টাৰ মাৰি এইটো কি আছে 2 হুইলাৰ কোম্পানী চ' 2 হুইলাৰটো আমি চিলেক্ট কৰিম 2 হুইলাৰটো চিলেক্ট কৰিম ঠিক আছে চিলেক্ট কৰিলোঁ এটা আহিছেনে চিলেক্ট কৰিলোঁ এতিয়া নেক্সট আমি কি ভৰাম 4 হুইলাৰ কোম্পানী ভৰাম তো 4 হুইলাৰ কোম্পানী ধৰিলোঁ মই মাৰুতি তো আণ্ডাৰটো এইটো কি হৈছে কি হ'ব তেতিয়া 2 হুইলাৰ নহয় মাৰুতিটো কি 4 হুইলাৰ কোম্পানী চ' আমি 4 হুইলাৰটো চিলেক্ট কৰিম ঠিক আছে মই এটাই ভৰাইছোঁ মাৰুতি মানে 4 হুইলাৰ কোম্পানী এটা 4 হুইলাৰ এটা কোম্পানী মালে ৰাখিম আমি চ' সেইটো কাৰণে মই অকল মাৰুতিটোৱে ভৰাইছোঁ মাৰুতি প্ৰডাক্টহে আমি ৰাখিম ঠিক আছে তো হৈ গ'ল তো তাৰপিছত আমি ওলাই যাবৰ কাৰণে কি মাৰিব লাগিব এস্কেপটো দবাব লাগিব কীবৰ্ডত এস্কেপ কিটো দবাই দিয়াৰ লগে লগে আকৌ এবাৰ দবাবা যেতিয়ালৈকে আমি কি আছে আগৰ যিটো আমি ষ্টক গ্ৰুপ য'ত ক্ৰিয়েট কৰিছোঁ তাত নোপোৱালৈকে এই পালোঁ আমি ইনভেণ্টৰী ইনফো পাৰ্টটো আহিলে তো নেক্সট আমি কি কৰিব লাগিব ষ্টক কেটেগৰীটো কৰিব লাগিব তো ষ্টক কেটেগৰীত কেতিয়াবা কি হৈছে ওলাই নাথাকে চাবা তোমালোকৰ এই ষ্টক কেটেগৰীটো মোৰ কম্পিউটাৰ শ্ব' হৈ আছে কিন্তু কিছুমান কম্পিউটাৰত ষ্টক কেটেগৰীটো শ্ব' হৈ নাথাকে কিন্তু তেতিয়া কি কৰিব লাগিব কীবৰ্ডৰ F11 কীটো প্ৰেছ কৰিবা তো মই প্ৰেছ কৰি দিছোঁ প্ৰেছ কৰি দিয়াৰ লগে লগে কোম্পানী ফিচাৰ্ছ বুলি এখন চাৰ্ট আহিব এই কোম্পানী ফিচাৰ্ছত ক'ত যাব লাগিব তো 3টা পাৰ্ট আছে এটা হৈছে একাউণ্টিং ফিচাৰ্ছ দ্বিতীয়টো হৈছে ইনভেণ্টৰী ফিচাৰ্ছ তৃতীয়টো হৈছে ষ্টেচনাৰী এণ্ড টেক্সেশ্যন গতিকে আমি এতিয়া কিহৰ কাম কৰি আছোঁ ইনভেণ্টৰী কাম কৰি আছোঁ ষ্টকৰ কাম কৰি আছোঁ গতিকে আমি ক'ত যাব লাগিব 2 নম্বৰ পাৰ্টটো তো ইনভেণ্টৰী ফিচাৰ্ছত আমি এণ্টাৰ প্ৰেছ কৰিম তো ইনভেণ্টৰী ফিচাৰ্ছত এণ্টাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে কোম্পানী লিষ্টখন আহিব তো আমি যিটো কোম্পানীৰ কাম কৰি আছোঁ সেই কোম্পানীটো চিলেক্ট কৰিব মই ৰূপটেটকো কোম্পানীত কৰি আছোঁ সেইটো কাৰণে এণ্টাৰ প্ৰেছ কৰিম তো তেতিয়া এণ্টাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে এই লিষ্টখন আহিব এই লিষ্টখন অহাৰ লগে লগে আমি কি কৰিব লাগিব এই লিষ্টখন আহিব অহাৰ লগে লগে আমি চাব লাগিব মেইনটেইন ষ্টক কেটেগৰী যিটো অপশ্যন এইটো চোৱা মেইনটেইন ষ্টক কেটেগৰী অপশ্যনটো হৈ থাকে এই ন'টো কি কৰিব লাগিব আমি য়েছ কৰিব লাগিব হৈ থাকিব যদি শ্ব' হৈ নাথাকে এইটো হৈ থাকিব গতিকে এইটো আমি কি কৰিব লাগিব সদায় য়েছ কৰিব লাগিব য়েছ চোৱা এই ছাইডত ওলাইছে মেইনটেইন ষ্টক কেটেগৰী সেইটো যদি হৈ থাকে তেতিয়া তাত আমি কি হৈছে শ্ব' হৈ থকা নেদেখিম আৰু যেতিয়া মেইনটেইন ষ্টক কেটেগৰীটো কি হৈছে আমি য়েছ কৰিম তেতিয়া আমি কি কৰিম ষ্টক কেটেগৰী অপশ্যনটো শ্ব' হৈ থাকিব গতিকে মই প্ৰথমে ক'ত গ'লোঁ F11 কীটো দবাই দিয়াৰ লগে লগে কি হ'লে কি আছে চাৰ্ট আহিলে সেই চাৰ্টখনত কি আছে একাউণ্টিং ফিচাৰ্ছ ইনভেণ্টৰী ফিচাৰ্ছ এণ্ড ষ্টেচনাৰী এণ্ড টেক্সেশ্যন গতিকে আমি ষ্টকৰ কাম কৰি আছোঁ সেইটো কাৰণে আমি কি হৈছে ইনভেণ্টৰী ফিচাৰ্ছ 2 নম্বৰ পাৰ্টটোত যাব ইনভেণ্টৰী ফিচাৰ্ছত এণ্টাৰ প্ৰেছ কৰিবা এণ্টাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে কি আছে কোম্পানীৰ লিষ্টবোৰ আহিব তাৰমানে তোমাৰ কম্পিউটাৰত যদি 10টা কোম্পানী মেইনটেইন কৰা আছে তো 10টা কোম্পানীৰ নাম আহিব তো তুমি যোনটো কোম্পানীৰ কাম কৰি আছা সেই কোম্পানীটোত এণ্টাৰ প্ৰেছ কৰি দিবা প্ৰেছ কৰি দিয়াৰ লগে লগে এনেকৈ এই লিষ্টখন আহিব
ঠিক আছে মোৰ দেখিছানে কোম্পানী ৰুট টেটকো বুলি আহিছে ইনভেণ্টৰী ফিচাৰ্ছ বুলি নেক্সট আছে তাৰপিছত কি হৈছে নেক্সট যিটো মেইনটেইন ষ্টক কেটেগৰী অপশ্যন সেইটোত মই কি হৈছে ন' হৈ থাকিলে য়েছ কৰি এণ্টাৰ দবাই কিন্তু একচেপ্ট কৰিব লাগিব মনত ৰাখিব এণ্টাৰ দবাই একচেপ্ট কৰিব লাগিব তেতিয়াহে ছেভ হ'ব এই একচেপ্ট ৱৰ্ডটো ওলোৱাৰ পিছত এবাৰ এণ্টাৰ প্ৰেছ কৰি দিবা এণ্টাৰ প্ৰেছ মানে য়েছ ঠিক আছে হৈ গ'ল আমাৰ কাম এতিয়া কি কৰিব লাগিব ইয়াত কোম্পানী লিষ্টখনতে আমাৰ ওলাই আছে তো আমি বাহিৰলৈ যাবলৈ ওলাই যাবৰ কাৰণে সদায় এস্কেপ কিটো দবাবা এবাৰ নহ'লে দুবাৰ দবাবা তো আমি আগৰ যিটো যি জেগাত আছিলোঁ সেই জেগাত যাব লাগে এস্কেপ দবাবা তো ইয়াত ষ্টক কেটেগৰী তো চাবা মই ফাৰ্ষ্টে ষ্টক গ্ৰুপ তোমালোকক ক্ৰিয়েট কৰি দেখাইছোঁ তো গতিকে তোমালোকৰ ফাৰ্ষ্টত ষ্টক গ্ৰুপেই ক্ৰিয়েট কৰিব লাগিব নেক্সট মই 2 নম্বৰত দেখাম ষ্টক কেটেগৰীটো তোমালোকেও ষ্টক কেটেগৰীয়ে কৰিব লাগিব 2 নম্বৰত তো ক্ৰিয়েট কৰিবা ঠিক আছে তো ক্ৰিয়েট কৰি দিয়াৰ লগে লগে কি কৰিব কেনেকৈ আহিব এনেকৈ আহিব ষ্টক কেটেগৰী ক্ৰিয়েশ্যন বুলি আহিব তো নেমত এতিয়া কি ভৰাব লাগে সেইটো মেইন কথা তো ষ্টক কেটেগৰীটো কি কৰিব লাগিব কেটেগৰী মিনছ আমি বুজি পাব লাগিব কেটেগৰী কি হয় ধৰা আমি যিবোৰ কোম্পানীৰ নাম ইয়াত ক্ৰিয়েট কৰিলোঁ আমি ভাবি ল'লোঁ যে আমি এনেকুৱা কোম্পানীবোৰৰ মাল ৰাখিম তো সেই কোম্পানীবোৰৰ বেলেগ বেলেগ কেটেগৰী বস্তু থাকে গতিকে আমি কি কেটেগৰী বস্তু আমি ৰাখিম সেইটো কিন্তু মনত ৰাখিব লাগিব কি কেটেগৰী বস্তু আমি ৰাখিম সেইটো ইয়াতে ভৰাব লাগিব ধৰিলোঁ মই তোমালোকে কোনোবা এখন কলেজত পঢ়ি আছা সেই কলেজখনৰ ধৰিলোঁ তোমালোক কি হয় ষ্টুডেণ্ট তো তোমালোকৰ কেটেগৰীটো ষ্টুডেণ্ট আৰু তোমালোকৰ যি টিচিং কৰে তেওঁ কি হৈছে তোমালোকৰ টিচাৰ আৰু তোমালোকৰ ধৰা কলেজখনৰ বেলেগ বেলেগ কেটেগৰী কি আছে জব আছে তো সেই কেটেগৰীবোৰ কি আছে তোমালোকে চাব লাগিব যে কোনটো কেটেগৰী মাল আমি ৰাখিম তেওঁলোক কলেজখনত তোমালোক ষ্টুডেণ্ট আৰু তোমালোকৰ শিকোৱাজন হৈছে টিচাৰ গতিকে তোমালোকৰ কেটেগৰীটো ষ্টুডেণ্ট আৰু তোমালোকৰ শিকোৱাজন হৈছে টিচাৰ গতিকে এই কেটেগৰীটো সেইটোৱে হয় তো এই আমি এতিয়া যিবোৰ কোম্পানী ইয়াত ক্ৰিয়েট কৰিলোঁ হিৰো বাজাজ য়ামাহা টিভিএছ সেই টিভিএছৰ কি হৈছে কি কেটেগৰী বস্তু ৰাখিম আমি সেইটো মনত ৰাখিব লাগিব আমি কি হৈছে দুটা টাইপৰ বস্তু ৰাখিম বুলি ধৰিলোঁ এটা হৈছে 2 হুইলাৰ এটা হৈছে 4 হুইলাৰ গতিকে 2 হুইলাৰ কি কেটেগৰী বস্তু ৰাখিম তো মই ইয়াত ভৰাইছোঁ চোৱা 2 হুইলাৰ বাইক ৰাখিম মই ভাবি লৈছোঁ যে মই 2 হুইলাৰ বাইক ৰাখিম তো ইয়াৰ কি হৈছে আণ্ডাৰ একো ভৰাব নালাগে এণ্টাৰ প্ৰেছ কৰিম একচেপ্ট কিন্তু কৰিবই লাগিব প্ৰতিটো ক্ষেত্ৰতে দেই তাৰপিছত নেক্সট মই ধৰিলোঁ স্কুটি ৰাখিম তো মই স্কুটি এণ্টাৰ প্ৰেছ কৰিব তাৰপিছত মই কি ৰাখিম ধৰিলোঁ কেটেগৰীকেইটা কৈছোঁ মই ধৰিলোঁ স্কুটাৰ ৰাখিম তো স্কুটাৰ ভৰালোঁ এণ্টাৰ প্ৰেছ কৰিবা তাৰপিছত কি হৈছে মই ধৰিলোঁ কাৰ যিহেতু আমি কি কৰিছোঁ 4 হুইলাৰ কোম্পানী এণ্ট্ৰি কৰিছোঁ গতিকে 4 হুইলাৰ কি হৈছে 4 হুইলাৰ কাৰ বুলি ভৰাই দিলোঁ তো কাৰ এণ্টাৰ প্ৰেছ কৰা হৈ গ'ল এই 4টা টাইপৰ বস্তু ৰাখিম বুলি মই ভাবিলোঁ ধৰা তো তাৰপিছত আমি কি হৈছে এস্কেপ দবাম বাহিৰলৈ যাবলৈ হৈ গ'ল আমাৰ কেটেগৰী পাৰ্টটো হৈ গ'ল তো নেক্সট আমি কি ক'ত যাম ইউনিটছ অফ মেজৰ তো এণ্টাৰ প্ৰেছ কৰিবা তাৰপিছত ক্ৰিয়েট এতিয়া এইটো মোষ্ট ইম্পৰ্টেণ্ট কিন্তু চাবা দেই কেটেগৰী আৰু ইউনিট এই বস্তুকেইটা চিৰিয়েলি হৈ আহিলেহে তুমি আইটেমটো ক্ৰিয়েট কৰিব পাৰিবা তোমালোকে আইটেমটো তেতিয়াহে ক্ৰিয়েট কৰিব পাৰিবা তো মই কি কৰি 3 নম্বৰত ইউনিটছ অফ মেজৰত গ'লোঁ মেজৰত গৈ ক্ৰিয়েট কৰিলোঁ ক্ৰিয়েট কৰি দিয়াৰ লগে লগে ইয়াত কি আহিছে এনেকৈ আহিছে ইউনিট ক্ৰিয়েশ্যন এতিয়া ইউনিট কি ইউনিটটো হ'ল কি আমি ধৰা যিবোৰ কোম্পানীৰ বস্তু ইয়াত ৰাখিম যিবোৰ কেটেগৰী বস্তু ৰাখিম বুলি ভাবিলোঁ সেই কেটেগৰীবোৰৰ জোখটো আমি যে চেলছ কৰিম বা পাৰচেছ কৰিম আমিতো সেই বস্তুবোৰ ধৰা কাৰোবাৰ পৰা কিনিব লাগিব কিনাৰ পিছতহে আমি বিকিম আমি কম ৰেটত কিনিম আৰু কি হৈছে বেছি ৰেটত বিকিম তো এতিয়া কি হৈছে কিনোতেনেতো প্ৰতিটো বস্তু এটা আমি জোখ ল'ম মেজাৰমেণ্ট বুলি আমি এটা বস্তু আছে গতিকে ইউনিটছ অফ মেজাৰ গতিকে আমি জোখ ল'ব লাগিব বস্তুটো জোখ লৈহে আমি চেলছ কৰিব পাৰিম গতিকে আমি জোখটো কিহে ল'ম আমি যে বাইক স্কুটি স্কুটাৰ কাৰ এইবোৰ আমি কিনোতেনে বা আমি বিকোতেনে জোখটো কেনেকৈ ল'ম আমি সাধাৰণতে আমি কিনিছোঁ এইবোৰ বস্তু চবৰে আজিকালি বাইক স্কুটি আছে গতিকে তোমালোকে স্কুটি আৰু বাইক কিনোতেনে জোখটো কেনেকৈ লৈছিলা সেইটো জানিব লাগিব আমি এতিয়া স্কুটি বাইক কাৰ আমি কি আছে জোখটো কিহে ল'ম
তো এজ এ এক্সাম্পল মই ধৰিলোঁ তোমালোকে ধৰা কোনোবা এখন গ্ৰ'চাৰী শ্বপলৈ গ'লা গ্ৰ'চাৰী শ্বপত ধৰা চুগাৰ কিনিবলৈ গ'লা তো দোকানীজনক তোমালোকে ক'লা যে মোক চেনি লাগে তো দোকানীজনে তোমালোকক কি ক'ব কিমান লাগে তো তোমালোকে ক'বা যে মোক চেনি 1 কেজি লাগে বা চুগাৰ 1 কেজি লাগে তো চুগাৰ যে তোমালোকে ক'লা 1 কেজি মিনছ কেজিটো হৈছে চুগাৰৰ ইউনিটছ অফ মেজাৰ বুজি পালা তো আমি কি হৈছে ধৰিলোঁ শ্বেম্পু যদি তোমালোকে কিনিবলৈ যোৱা তো ছোৱালীবোৰে শ্বেম্পু কিনিবলৈ যদি যোৱা তো শ্বেম্পু কিনিবলৈ গ'লে দোকানত কি কোৱা যে শ্বেম্পু লাগে তোমাক সুধিব যে কি লাগে কেই পেকেট লাগে তো পেকেটটো হৈছে শ্বেম্পুৰ ইউনিটছ অফ মেজাৰ আৰু এটা হ'ব পাৰে যে বটলো থাকে কিন্তু শ্বেম্পুৰ গতিকে কেই বটল লাগে সেইটো হ'ব ঠিক আছে তো তোমালোকে ধৰা কৈ দিয়া যে 100 গ্ৰামৰ 1 বটল লাগে ঠিক আছে গতিকে বটলটো হৈছে ইউনিটছ অফ মেজাৰ এতিয়া আমি বাইক স্কুটি স্কুটাৰ কাৰ এইবোৰত আমি ইউনিটছ অফ মেজাৰটো কেনেকৈ ল'ম এইবোৰ ইউনিটছ অফ মেজাৰ কেনেকৈ লৈ গম পোৱা নাই পিচি বুলি ভৰাবা আৰু পিচি পিছত কি হৈছে ফৰ্মেল নেম বুলি আহে মানে পিচিটোৰ পুৰা নামটো ইয়াত ভৰাব লাগে গতিকে নভৰালেও হয় তো এণ্টাৰ প্ৰেছ কৰিবা আৰু এইটো কিন্তু ইম্পৰ্টেণ্ট হয় নাম্বাৰ অফ ডেচিমেল প্লেচ তো নাম্বাৰ অফ ডেচিমেল প্লেচ আগতে আমি মেথছত পাই আহিছোঁ যে 0 পইণ্টৰ পিছত যেটা 0 ইউজ হয় সেইটোক আমি নাম্বাৰ অফ ডেচিমেল প্লেচ বুলি জানো গতিকে কেজিত কি হৈছে পইণ্টৰ পিছত 0 যেটা হয় সেই মতে তুমি 2 হ'লে 2 3 হ'লে 3 ভৰাই দিবা তো ইয়াত দৰকাৰ নাই ঠিক আছে তো ইয়াত দৰকাৰ নাই মই যিকেইটা অটোমোবাইলৰ দেখাইছোঁ তাত কি হৈছে নাম্বাৰ অফ ডেচিমেল প্লেচ দৰকাৰ নহয় আৰু নাম্বাৰ অফ ডেচিমেল প্লেচটো নিদিলেও তোমালোকে কৰিব পাৰিবা সেইটো তোমালোকে কি আছে কনফিউজ নহ'বা তো এণ্টাৰ প্ৰেছ কৰি দিলোঁ ঠিক আছে পিছৰ যিহেতু ডেচিমেল প্লেচ 0 হয় তো এণ্টাৰ মাৰিলোঁ তো আমি কাৰ যদি চেলছ কৰিবলৈ হয় বা পাৰ্চেছ কৰিবলৈ হয় পিচ চিষ্টেমতে আমি পাৰ্চেছ কৰিম বাইক যদি আমি পাৰ্চেছ কৰিবলৈ হয় বা চেলছ কৰিবলৈ হয় আমি কি কৰিম পিচ চিষ্টেমতে কৰিম স্কুটিও একে চেম পিচ চিষ্টেমতে কৰিম তো স্কুটাৰো একে পিচ চিষ্টেমতে কৰিম গতিকে আমাৰ আৰু বেলেগ ইউনিটছ অফ মেজাৰ দৰকাৰ নাই যদি গ্ৰ'চাৰী শ্বপ হ'লহেঁতেন কিন্তু ঢেৰ সোমালেহেঁতেন দেই ইয়াত কেজি সোমাব গ্ৰাম সোমাব পেকেট সোমাব বটল সোমাব এইবোৰ ঢেৰ সোমাব গতিকে আমাৰ মই অটোমোবাইলৰ দেখাইছোঁ গতিকে অটোমোবাইলত কি আছে অকল ইউনিটছ অফ মেজাৰ পিচি হ'ব গতিকে ইয়াৰ পৰা আমি ওলাই যাব লাগে এস্কেপ দবালে কি আছে যেতিয়ালৈকে আগৰ পৰ্যায়লৈ আমি নাযাওঁ তেতিয়ালৈকে এস্কেপ দবাব ইউনিটছ অফ মেজাৰ পাৰ্টটো হৈ গ'ল এতিয়া আমি কি কৰিব লাগে ষ্টক আইটেমটো তো ষ্টক আইটেমটো এণ্টাৰ প্ৰেছ কৰি ক্ৰিয়েট তো ক্ৰিয়েট কৰি দিয়াৰ লগে লগে আমি কি কৰিব লাগিব আমি এতিয়া ভাবিব লাগিব যে আমি যে কোম্পানী কি কোম্পানী বস্তু ৰাখিম বুলি আমি ধৰিলোঁ হিৰো বাজাজ TVS তাৰপিছত আমি য়ামাহা আৰু মাৰুতি ধৰিলোঁ এতিয়া মাৰুতিৰ প্ৰডাক্ট আমি কি ৰাখিম মাৰুতি আমি কোম্পানীটোৰ নামহে ভৰালোঁ মাৰুতি বেলেগ বেলেগ প্ৰডাক্ট আছে নহয় কাৰৰ বেলেগ বেলেগ কাৰ আছে গতিকে সেই কাৰখনৰ নাম মানে প্ৰডাক্টটোৰ নাম ভৰাব লাগিব মই যে এক্সাম্পল ধৰিলোঁ ধৰা ছুইফ্ট ধৰা আমি যিটো বিজনেছ কৰিম মাৰুতি ছুইফ্টখন আমি ৰাখিম ঠিক আছে তো ছুইফ্ট মই এণ্টাৰ প্ৰেছ কৰিলোঁ তো এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে আণ্ডাৰটো এতিয়া কি ভৰাবা সেইটো মষ্ট ইম্পৰ্টেণ্ট চোৱা আণ্ডাৰটো ভৰোৱা অহাৰ লগে লগে এখন লিষ্ট আহিব এই লিষ্টখনত এতিয়া তুমি চিলেক্ট কি কৰিব লাগিব যে ছুইফ্টখন কি কোম্পানী তো আমি জানো ছুইফ্টখন কি হৈছে মাৰুতি কোম্পানী তো ইয়াত কি হৈছে এৰো চিনটোৱে মাৰুতিটো সিলেক্ট কৰিবা কৰি এণ্টাৰ প্ৰেছ কৰি দিবা মাৰুতিটো আহিলে দেখিছেনে মাৰুতিটো আহিলে নেক্সট আমি ভাবিব কেটেগৰী এতিয়া মাৰুতি ছুইফ্টখন কি কেটেগৰী সেইটো ভাবিব লাগিব তো কেটেগৰী লিষ্টখন আহিব তো কেটেগৰী লিষ্টখনৰ ওপৰত তোমালোকে বাছিব লাগিব ছুইফ্টখন বাইক নে কাৰ নে স্কুটি নে স্কুটাৰ তো আমি জানো ছুইফ্টখন কাৰ চ' কি আছে কাৰটো সিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰিবা তো এণ্টাৰ প্ৰেছ কৰিলোঁ প্ৰেছ কৰি দিয়াৰ লগে লগে কি আছে ইউনিট গতিকে কাৰৰ ইউনিটছ অফ মেজাৰটো কি হ'ব ইউনিটটো কি হ'ব পিচ আমি যিমানকেইটা ভৰালোঁ গোটেইবোৰ প্ৰডাক্টে কি আছে পিচেই হ'ব তো ইয়াত কি আছে পিচটো ভৰাই দিবা তাৰপিছত কিছুমান ষ্টুডেণ্টে সোধে যে ৰেট অফ ডিউটিটো ভৰাব নালাগে নেকি কোৱান্টিটি ভৰাব নালাগে নেকি ৰেট পাৰ ভৰাব নালাগে নেকি ভেলু ভৰাব নালাগে নেকি নালাগে আৰু কেলৈ নালাগে মই নেক্সট পাৰ্টত তোমালোকক দেখাম তো ভালকৈ চাই ল'ব এইটো ইম্পৰ্টেণ্ট নহয় ঠিক আছে গতিকে মই যিকেইটা দেখাইছোঁ সেইকেইটাহে ভৰাব ৰেট অফ ডিউটি ভৰাবই নালাগে কোৱান্টিটি ভৰাব নালাগে ৰেট পাৰ ভৰাব নালাগে ভেলু ভৰাব নালাগে ঠিক আছে তো এণ্টাৰ প্ৰেছ কৰিবা
এণ্টাৰ প্ৰেছ কৰি খালি সদায় একচেপ্ট কৰিবলৈ চাবা দেই একচেপ্টটো কৰিবই লাগিব কিন্তু একচেপ্ট নেক্সট মই কি আছে বাজাজ TVS কোম্পানী কিবা প্ৰডাক্ট এটা ভৰালোঁ ধৰিলোঁ জুপিটাৰ ভৰালোঁ ভৰাই কি আছে এণ্টাৰ জুপিটাৰ এখন কি কোম্পানী ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব তো চিলেক্ট কৰিবা ধৰা জুপিটাৰখন কি TVS কোম্পানী তো TVS কোম্পানীটো চিলেক্ট কৰিবা TVS কোম্পানীটো চিলেক্ট কৰিবা বুজিছা না TVS কোম্পানীটো চিলেক্ট কৰিবা এণ্টাৰ তাৰপিছত আহিব কেটেগৰী তো কেটেগৰীটো কি হৈছে TVS জুপিটাৰখন কি স্কুটি নে স্কুটাৰ নে কাৰ নেকি কাৰটো নহয় বাইকো নহয় তো স্কুটাৰো নহয় স্কুটি গতিকে স্কুটিটো চিলেক্ট কৰিবা স্কুটি আহিলে কেটেগৰীটো ইউনিটছ অফ মেজৰ পিছেই হ'ব গতিকে পিছটো চিলেক্ট কৰিবা তাৰপিছত এণ্টাৰ প্ৰেছ কৰিবা এটালৈকে এনেকৈ ভৰাব লাগিব দেই তাৰপিছত মই ভৰালোঁ ধৰিলোঁ CVZ বুলি ভৰালোঁ তো CVZটো এণ্টাৰ মাৰিলোঁ এণ্টাৰ মাৰি তাৰপিছত কি কৰিম মই আণ্ডাৰটো CVZখন কি কোম্পানী ইয়াত চিলেক্ট কৰিব লাগে তো হিৰোটো কৰিবা এখন বাইক নে স্কুটি নে স্কুটাৰ তো ইয়াৰ পৰা কি আছে এখন বাইক হয় গতিকে বাইকটো চিলেক্ট কৰিবা নেক্সট এইটো পিচ এনেকৈ এণ্টাৰ ঠিক আছে তাৰপিছত নেক্সট আৰু এটা মই দেখাম ধৰিলোঁ পালচাৰ ধৰিলোঁ 150cc এণ্টাৰ মাৰিলোঁ তো পালচাৰখন কি কোম্পানী হয় বাজাজ কোম্পানী চ' বাজাজ কোম্পানী পৰা তোমালোকে চিলেক্ট কৰিবা বাজাজ এখন কি হয় বাইক হয় তো বাইক তো এইটো ইউনিটছ অফ মেজৰটো পিচ হ'ব এণ্টাৰ এনেকৈ তোমালোকে যি কোম্পানী ধৰা মাৰুতি কোম্পানী যদি তোমালোকে 10টা আইটেম ৰাখিব খোজা 10টা আইটেমৰ নাম ভৰালা যেনেকৈ মই চুইফ্টখন ভৰাইছিলোঁ চুইফ্ট ডিজায়াৰ হ'ব তো মাৰুতি হ'ব কেটেগৰীটো হ'ব কাৰ ইউনিটছ হ'ব পিচ তেনেকৈ তোমালোকে 10টা আইটেম ভৰাই দিবা আৰু যদি ধৰা তোমালোকে বাজাজৰ ধৰা বোলে আমি 10টা আইটেম ৰাখিম বুলি ভাবিছা গতিকে বাজাজৰ 10টা আইটেম ভৰাই দিবা মই এটা ভৰাইছোঁ TVSৰ মই এটা ভৰাইছোঁ গতিকে TVSৰ তোমালোকে 10টা ভৰাবলৈ হ'লে 10টা ভৰাই দিবা তাৰপিছত যেনেকৈ হিৰো মই এটা ভৰাইছোঁ তো 10টা ভৰাবলৈ হ'লে তোমালোকে চেম এটা যেনেকৈ ভৰাইছোঁ 10টাও তেনেকৈ ভৰাব পাৰিবা তো নিশ্চয় তোমালোকে বুজি পাইছা চাগে গতিকে নেক্সট পাৰ্টটো কাৰণে তোমালোকে যদি পাব বিচাৰা ধৰা মই গোটেই ভিডিঅ'বোৰ চিৰিয়েলি দি আছোঁ কণ্টিনিউৱাছ ইটোৰ সৈতে সিটো লিংক আছে ফাৰ্ষ্টটো প্ৰথমে দিলোঁ তাৰপিছত ছেকেণ্ড দিছোঁ এতিয়া আজি নেক্সট আজি থাৰ্ড দিম সেইটো থাৰ্ড হ'ব তো ইয়াৰ পিছৰ পাৰ্টটো যদি পাবলৈ হয় তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'বা তো হৈ যাব ধন্যবাদ